আজি নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সাধাৰণ গণিতৰ ইউক্লিডৰ জ্যামিতিৰ পৰিচয় নামৰ পঞ্চম অধ্যায়টি আলোচনা কৰিম। মই ৰঞ্জুমণি গগৈ, নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষয়িত্ৰী। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰাচীন ভাৰতৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰসমূহৰ বিষয়ে শুনিছানে বাৰু? প্ৰায় খ্ৰীষ্টপূৰ্ব ৩০০০ বছৰ পূৰ্বে মহেঞ্জোদাৰো, হৰপ্পা আদি নগৰসমূহ যথেষ্ট উন্নত পৰিকল্পনাৰে অতি সুন্দৰ আৰু সুবিধাজনকভাৱে নিৰ্মাণ কৰা হৈছিল। ঋত্বিক ৰোশনে অভিনয় কৰা মহেঞ্জোদাৰো নামৰ চিনেমাখনো তোমালোকৰ বহুতেই চাইছা চাগৈ, নহয়নে বাৰু? পিৰামিডৰ ওপৰত নিৰ্মিত হলিউডৰ কিছুমান চিনেমা চাই পাইছা নেকি বাৰু কোনোবাই? অষ্টমমান শ্ৰেণীত আমি পিৰামিডৰ বিষয়ে অলপ শিকি আহিছোঁ যে পিৰামিড এটা গোটা বস্তু যাৰ ভূমি ত্ৰিভুজ, চতুৰ্ভুজ, বৰ্গ বা বহুভুজ আকৃতিৰ আৰু ইয়াৰ কাষৰ পৃষ্ঠ ত্ৰিভুজাকৃতিৰ আৰু এটা শীৰ্ষবিন্দুলৈ অভিসাৰী। এটা কথা ভাবি চাইছানে বাৰু তোমালোকে যে ইজিপ্তৰ পিৰামিডেই হওক বা ভাৰত উপমহাদেশৰ প্ৰাচীন সিন্ধু উপত্যকাৰ নগৰসমূহেই হওক ইমান উন্নত পৰিকল্পনাৰে নিৰ্মাণ কৰাটো কেনেদৰে সম্ভৱ হৈছিল? আচলতে ভাৰত, ৰোম, ইজিপ্ত, বেবিলন, গ্ৰীচ আদি প্ৰাচীন সভ্যতাত প্ৰায়োগিক দিশত জ্যামিতিৰ ব্যৱহাৰ হৈছিল আৰু বিভিন্ন ৰূপত গণিতৰ এই বিভাগটোৰ ওপৰত অধ্যয়ন চলিছিল। ইজিপ্ত, বেবিলনীয়, চীন, ভাৰত, গ্ৰীক, ইনকাছ আদি প্ৰাচীন সভ্যতাসমূহত জনসাধাৰণ বিভিন্ন ব্যৱহাৰিক সমস্যাৰ সন্মুখীন হৈছিল আৰু তাৰ সমাধানৰ বাবে জ্যামিতিৰ বিভিন্ন ৰূপত বিকাশ হৈছিল। জ্যামিতি শব্দটো গ্ৰীক ভাষাৰ শব্দ জিঅ' অৰ্থাৎ পৃথিৱী আৰু মেট্ৰেইন অৰ্থাৎ মাপ ইয়াৰ পৰা লোৱা হৈছে। খ্ৰীষ্টপূৰ্ব ৩২৫ৰ পৰা ২৬৫ বছৰৰ ভিতৰত ইজিপ্তৰ আলেকজেণ্ড্ৰিয়াত এজন গণিতৰ শিক্ষক ইউক্লিডে সেই সময়ৰ সকলো গণিতৰ কৰ্ম এলিমেণ্টছ নামৰ গ্ৰন্থখনত প্ৰণালীবদ্ধভাৱে সন্নিৱিষ্ট কৰিছিল আৰু এই গ্ৰন্থখনত তেখেতে কিছুমান স্বতঃসিদ্ধ আৰু স্বীকাৰ্য উল্লেখ কৰিছিল। এই স্বতঃসিদ্ধ আৰু স্বীকাৰ্যবোৰ হৈছে গণিত সম্বন্ধীয় কিছুমান চিৰসত্য ধাৰণা যাৰ দ্বাৰা আন আন উক্তিসমূহ প্ৰমাণিত কৰা হয়। স্বতঃসিদ্ধবোৰ কেৱল মাত্ৰ জ্যামিতিতেই নহয়, গণিতৰ আন ক্ষেত্ৰসমূহতো প্ৰযোজ্য হয়। আনহাতে স্বীকাৰ্যবোৰ জ্যামিতিৰ লগত পোনপটীয়াকৈ জড়িত। আমি এতিয়া ইউক্লিডৰ 7টা স্বতঃসিদ্ধৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো স্বতঃসিদ্ধ হৈছে একেটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান। ধৰা হ'ল a is equal to 5 আৰু b is equal to 5, অৰ্থাৎ a আৰু bৰ মান 5। গতিকে a is equal to b, a আৰু b সমান। দ্বিতীয়টো স্বতঃসিদ্ধ হৈছে সমান সমান বস্তুৰ লগত একে সমান বস্তু যোগ কৰিলে যোগফলবোৰ সমান হ'ব। ধৰা হ'ল a is equal to b, a লগত 5 আৰু b লগত যদি আমি 5 যোগ কৰোঁ তেন্তে যোগফল দুটাও সমান হ'ব, অৰ্থাৎ a plus 5 is equal to b plus 5। ইউক্লিডৰ তৃতীয়টো স্বতঃসিদ্ধ হৈছে সমান সমান বস্তুৰ পৰা একে পৰিমাণ বিয়োগ কৰিলে বিয়োগফলবোৰ সমান হ'ব। যদি a আৰু b সমান হয় তেন্তে a ৰ পৰা 5 আৰু b ৰ পৰা 5 বিয়োগ কৰিলে বিয়োগফলটো সমান হ'ব, অৰ্থাৎ a minus 5 is equal to b minus 5 হ'ব। চতুৰ্থটো স্বতঃসিদ্ধ হৈছে যিবোৰ বস্তু এটা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায় সেইবোৰ পৰস্পৰ সমান। ধৰো AB এডাল ৰেখাখণ্ড আৰু CD আন এডাল ৰেখাখণ্ড। যদিহে AB ৰেখাখণ্ডডাল CD ৰেখাখণ্ডৰ ওপৰত সম্পূৰ্ণৰূপে মিলি যায় তেন্তে দুয়োডাল পৰস্পৰ সমান হ'ব। পঞ্চমটো স্বতঃসিদ্ধ হৈছে সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ।
আমি যদি আপেল এটাৰ পৰা এটুকুৰা আপেল কাটি লওঁ তেন্তে আপেলটোৰ অংশটোতকৈ সম্পূৰ্ণ আপেলটো ডাঙৰ হ'বনে? হ'ব নিশ্চয়। একেদৰে এটা বৃত্তৰ পৰা বৃত্তাংশ এটা কাটি ল'লে সম্পূৰ্ণ বৃত্তটো বৃত্তাংশতকৈ ডাঙৰ হ'ব। ইউক্লিডৰ ষষ্ঠটো অৰ্থাৎ 6 নম্বৰটো স্বতঃসিদ্ধ হৈছে একে বস্তুৰ দুগুণবোৰ পৰস্পৰ সমান। ধৰো x = y। যদি আমি x আৰু y উভয়কে 2ৰে পূৰণ কৰোঁ তেন্তে পাম twice x = twice y, অৰ্থাৎ দুয়োটাৰে দুগুণবোৰো পৰস্পৰ সমান হ'ব। ইউক্লিডৰ অন্তিমটো অৰ্থাৎ সপ্তম স্বতঃসিদ্ধটো হৈছে একে বস্তুৰ আধাবোৰ পৰস্পৰ সমান। যদিহে আমি বৃত্ত এটা সমানে দুভাগ কৰোঁ তেন্তে ইয়াৰ প্ৰতিটো অংশ বৃত্তটোৰ আধা হ'ব আৰু দুয়োটা অংশ পৰস্পৰ সমান হ'ব। আমি ইউক্লিডৰ 7টা স্বতঃসিদ্ধৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আলোচনা কৰোঁ আহা 5টা স্বীকাৰ্যৰ বিষয়ে। ইউক্লিডৰ প্ৰথমটো স্বীকাৰ্য হৈছে এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি। যদিহে A এটা বিন্দু হয় আৰু B অন্য যিকোনো এটা বিন্দু হয় তেন্তে আমি A বিন্দুৰ পৰা B বিন্দুলৈ এডাল সৰল ৰেখা টানিব পাৰোঁ। ইউক্লিডৰ দ্বিতীয়টো স্বীকাৰ্য হৈছে এডাল সীমিত ৰেখা বা ৰেখাখণ্ড অসীমলৈ বঢ়াই দিব পাৰি। AB ৰেখাখণ্ড এডালক দুয়োমূৰে আমি অসীমলৈ বঢ়াই দিব পাৰোঁ। ইউক্লিডৰ তৃতীয়টো স্বীকাৰ্য হৈছে এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধলৈ আঁকিব পাৰি। ধৰো O যিকোনো এটা বিন্দু। আমি O কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ R লৈ এটা বৃত্ত অংকন কৰিব পাৰোঁ। একেদৰে O' অন্য এটা বিন্দু O' কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ X লৈ আমি এটা বৃত্ত আঁকিব পাৰোঁ। ইউক্লিডৰ চতুৰ্থ স্বীকাৰ্যটো হৈছে সকলো সমকোণ পৰস্পৰ সমান। যদিহে কোণ ABC, কোণ PQR, কোণ XYZ আৰু কোণ LMN চাৰিওটা সমকোণ অৰ্থাৎ 90 ডিগ্ৰী হয় তেন্তে চাৰিওটা কোণ সমান হ'ব। ইউক্লিডৰ পঞ্চমটো স্বীকাৰ্য হৈছে যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তঃকোণ দুটা একেলগে দুই সমকোণতকৈ সৰু হয় তেন্তে ৰেখা দুডাল অসীমভাৱে বঢ়াই দিলে যিফালৰ অন্তঃকোণৰ সমষ্টি দুই সমকোণতকৈ কম সেইফালে ৰেখা দুডাল মিলিত হ'ব। AB আৰু CD ৰেখা দুডালৰ ওপৰত PQ ৰেখাডাল আপতিত হৈছে। বাওঁফালৰ দুটা অন্তঃকোণ কোণ X আৰু কোণ Y ৰ সমষ্টি দুই সমকোণতকৈ অৰ্থাৎ 180 ডিগ্ৰীতকৈ কম হ'লে ৰেখা দুডাল অসীমভাৱে বঢ়াই দিলে বাওঁফালে মিলিত হ'ব। গতিকে আজি আমি আলোচনা কৰিলো ইউক্লিডৰ 7টা স্বতঃসিদ্ধ আৰু 5টা স্বীকাৰ্যৰ বিষয়ে। তোমালোকৰ পৰীক্ষাসমূহত এই স্বতঃসিদ্ধ আৰু স্বীকাৰ্যসমূহৰ ওপৰত প্ৰায়ে প্ৰশ্ন অহা দেখা যায়। কেতিয়াবা কেতিয়াবা স্বতঃসিদ্ধ আৰু স্বীকাৰ্যসমূহ পোনপটীয়াকৈ লিখিবলৈও কোৱা হয়। গতিকে ভালদৰে পঢ়া-শুনা কৰিবা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি স্বাস্থ্যৰ যতন ল'বা। ধন্যবাদ।